Hello everyone, welcome and welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলোৱে ভাল আছে। সো আজি মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম এটা হেয়াৰ স্পা ভিডিও যে মই কেনেকৈ ঘৰতে হেয়াৰ স্পা কৰোঁ অতি সহজ পদ্ধতিত কেনেদৰে ঘৰতে হেয়াৰ স্পা কৰিব পাৰি। হেয়াৰ স্পা কৰিবলৈ এই দুটা বস্তু বেছি প্ৰয়োজন হয়। এটা হৈছে লৰিয়েল প্ৰফেশনেল হেয়াৰ স্পা ক্ৰীম আৰু এটা হৈছে হেয়াৰ স্পা ষ্টিম কেপ। এই দুটা প্ৰডাক্ট আপোনালোকে ইজিলি অনলাইন এপবিলাকত পাই যাব। Amazon, Flipkart, Misho-তো পাই যাব। গতিকে চাও হওক মই কেনেদৰে কৰোঁ ব্লগ ভিডিওটো ষ্টাৰ্ট কৰোঁ। ইয়াতে তিনিটা অপচন দিয়া আছে। ইয়াত মই চুলিখিনি ভালদৰে পাৰ্টিশন কৰি লৈ টেংগল ফ্ৰী কৰি আছো। আৰু এটা কথা, হেয়াৰ স্পা কৰাৰ আগতে চুলিখিনি ভালদৰে শ্যাম্পু কৰি ল'ব লাগে যাতে কোনো ধৰণৰ অয়েল ডাষ্ট নাথাকে। চুলিখিনি ক্লিন নকৰিলে হেয়াৰ স্পা ক্ৰীমে একো কামে নকৰিব। গতিকে মই আগদিনাখনে শ্যাম্পু কৰি লৈছো। যিকোনো শ্যাম্পু দি কৰিব পাৰে। এনেদৰে চুলিখিনি মই পানী স্প্ৰে কৰি আছো যেহেতু আগদিনাখনে শ্যাম্পু কৰিছো। এতিয়া চুলিখিনি ড্ৰাই হৈ আছে আৰু ড্ৰাই চুলিত ক্ৰীম লগাওতে অসুবিধা হয়। একদম জিকাব নালাগে, অলপ জিকালে হৈ যাব। ইয়াতে মই এটা বাটি আৰু এখন চামুচ লৈ লৈছো। এতিয়া মই ক্ৰীমখিনি উলাই লম। ইয়াত মই 2 চামুচ ক্ৰীম লৈছো। একচুয়ালি চুলি হিচাপে ল'ব লাগে ক্ৰীম, হয়তো বেছিও লাগিব পাৰে। তাৰ পিছত মই এটা ভিটামিন ই ক্যাপসুল লৈ লৈছো। এইটো অপচনেল হয়, আপোনালোকৰ ওচৰত যদি নাই স্কিপ কৰিব পাৰে। এনেদৰে মই ভালদৰে লৈ লৈছো ক্ৰীমটো এন্ড ভালদৰে মিক্স কৰি লম ইয়াতে। তাৰ পিছত মই এনেদৰে এফালৰ চুলিখিনি ভালদৰে সিকিউৰ কৰি লম এন্ড তাৰ পিছত অলপকে চুলিখিনি লৈ ভালদৰে ক্ৰীমখিনি লগাই লম। গোটেই চুলিখিনি তেনেদৰে ভালকৈ লগাই লম। একচুয়ালি নিজৰ হাতেদি লগাব পাৰে। ক্ৰীমটো বহুত ভাল হয়, একো হাৰ্মফুল নহয় আৰু স্কাল্পটো একো ইফেক্ট নকৰে। সো ধুনিয়াকৈ লগাই ল'ব। ওকে, তো গোটেই চুলিখিনি লগাই লৈছো। এতিয়া কৰিম মই সেকেন্ড স্টেপ যেটো হল ষ্টিম। তাৰ আগতে মই চুলিখিনি ভালদৰে বান্ধি এনেকে থৈ দিম। তাৰ পিছত থাৰ্মেল কেপৰ সুইচটো দি 5 মিনিটৰ কাৰণে মই হিট হ'বলৈ থৈ দিম। হিট হোৱাৰ পিছত মই মূৰত লগাম। তাৰ আগতে মই এনেদৰে এখন পাতল কটন কাপোৰ লৈ লৈছো। চুলিখিনি ঢাকি দিম যাতে ডাইৰেক্ট হিটটো নাপায়। সো আৰু এনেদৰে মূৰত লগাই দি 5 মিনিট হাই মিডিয়ামত দিম। তাৰ পিছত লো মিডিয়ামত দিম। টোটাল 10 মিনিট ৰাখিম। সো ইয়া 10 মিনিট হৈ গল। সো এতিয়া কেপটো আঁতৰাই লম। এন্ড আঁতৰাই ডাইৰেক্ট চুলিখিনি নুধুব কাৰণ এতিয়া মূৰটো যেহেতু গৰম হৈ আছে। গতিকে ঠাণ্ডা হোৱালৈ এনেদৰে লাহে লাহে আপোনালোকে কি কৰিব, চুলিখিনি ভালদৰে মাসাজ কৰি ল'ব পাৰে। বহুত এটা ৰিলেক্স ফিল হয় আৰু বহুত লাহে লাহে কৰিব। বহুত জোৰে জোৰে কৰিব নালাগে, বহুত লাহে লাহে কৰিব লাগে। বহুত সো এতিয়া মই চুলিখিনি ধুই আহোঁ।
এয়া চুলিখিনি মই ধুই আহিলোঁ আৰু এতিয়া চুলিখিনি ভালকৈ পানীখিনি মুচি ল'ব আৰু চুলিখিনি শুকোৱাৰ পাছত এটা চিৰাম লগাব। যিকোনো এটা চিৰাম লগাব পাৰে, যদি নাই এল'ভেৰা জেল লগাব পাৰে। নিশ্চয় এল'ভেৰা জেল থাকে চবৰে ওচৰত। চ' এনেদৰে ভালকৈ লগাই ল'ব গোটেই চুলিখিনি, তেনেদৰে বহুত ভাল হয়। হেয়াৰ স্পা কৰাৰ পিছত আপোনাৰ চুলিখিনি বহুত ছফ্ট আৰু মসৃণ হৈ থাকিব। আপোনালোকে হেয়াৰ স্পা ঘৰতে 10-15 দিন পিছে কৰিব পাৰে আৰু মই আপোনালোকক পদ্ধতিটো দেখাই দিলোঁৱেই। আৰু এই থাৰ্মেল হেয়াৰ স্পা কেপটো দি হেয়াৰ স্পা কৰিবলৈ বহুত সহজ হয় আৰু ময়ো বহুত ভাল পাওঁ কৰি। মই আগতেও দুবাৰ কৰিছোঁ। এয়া চাওক মোৰ চুলিখিনি কিমান এতিয়া ছফ্ট হৈ আছে। নিশ্চয় ভিডিঅ'টো আপোনালোকে চালে মই কেনেকৈ কৰিলোঁ আৰু কৰাৰ পিছত ৰিজাল্টটো কেনেকুৱা পালে। যদি কৰিব বিচাৰে তেনেহ'লে কৰিব পাৰিব আৰু মই ইউজ কৰা বস্তুখিনিৰ লিংকবিলাক মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে চেক কৰি ল'ব। যদি আপোনালোকে কৰিব খোজে তেনেহ'লে নিশ্চয় কৰিব পাৰিব। আপোনালোকে নিশ্চয় ভিডিঅ'টো চালে কিমান সহজ উপায় হয় আৰু কিমান সহজতে কৰিব পাৰি। গতিকে তো আজিৰ কাৰণে এইটোৱে। আপোনালোকে কমেণ্টত জনাব কেনেকুৱা লাগিছে। যদি আপোনালোকৰ আজি মোৰ হেয়াৰ স্পাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে আৰু কমেণ্ট কৰিব যে আপোনালোকৰ নেক্সট কিহৰ ওপৰত ভিডিঅ' লাগে। তো মই নিশ্চয় দিবলৈ চেষ্টা কৰিম। এনেকুৱা ধৰণৰ মেকআপৰ হওক বা হেয়াৰ স্পাৰ হওক বা স্কিন কেয়াৰৰ ওপৰত হওক, আপোনালোকে যেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মই দিবলৈ চেষ্টা কৰিম। নিশ্চয় আপোনালোকক আজি এই ভিডিঅ'টো ভাল লাগিছে। যদি ভাল লাগিছে লাইক কৰিব আৰু কমেণ্টত জনাব কেনেকুৱা লাগিছে। আৰু যদি আপোনালোকে মোৰ ভিডিঅ'ত নতুনকৈ আহিছে তেনেহ'লে হাই, মই গীতাঞ্জলি। তো আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে অলৰেডি ছাবস্ক্ৰাইব কৰিছে তেন্তে থেংক ইউ ছ' মাছ। তো আজিৰ কাৰণে ইমানখিনিয়ে। লগ পাই আছোঁ নেক্সট ভিডিঅ'ত। টিল দেন টেক কেয়াৰ, বাই বাই, লাভ ইউ।